গুড মৰ্ণিং সকলোকে আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু মাছ মাৰিবলৈ যাম। তো এয়া জালৰ টনি লৈছোঁ আৰু জাল লৈছোঁ। তো মানুহ বহুত যাব, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি কি মাছ পাওঁ। চাওঁ যি মাছ পাওঁ আপোনালোকক দেখামেই, তো আপোনালোকে চাই ভিডিঅ'টো। তো তামোল খাই লৈছোঁ মুখত। এতিয়া বৰ্তমান মই অকলে, মানুহ আগত গ'ল চাগে, তাতে গৈ দেখাইছোঁ অলপ। তেতিয়াহ'লে এয়া আহি পালোঁ বিলত। এয়া মানুহকেইটা মাৰি আছে। এয়া মাছ মৰা মানুহকেইটা এইয়া একমাহ খান্দি পিনে মাৰি আছে আৰু। এয়া মাছ মৰা মানুহকেইটা মাছ মাৰিছে। এয়া আৰু একদম মোৰ তো হ'ল এতিয়া মোৰ মাছ মাৰা। এতিয়া যাম আৰু ঘৰত। এয়া জালটো ল'লোঁ এতিয়া। তো তেখেতসকলে গ'লে মাৰি থাকে, তো মই এতিয়া যাওঁ আৰু। এয়া মানুহকেইটা মাৰি আছে, তো এতিয়া যাওঁ আৰু মই। এয়া মাছটো Sorry, putih sih. Kalau mana? Buka. Lo masih balik lagi? Dari jauh. Nah ini ya tinggal terus. খাব লগা হৈ গ'ল এতিয়া। যোৱাকালি আকৌ বগৰী খাই আকৌ ভিডিঅ'টি কৰা নহ'ল আৰু। এতিয়া চাইকেল মাৰি মাৰি মাহঁতৰ তাত গৈছোঁ, ল'ৰা আছে লগত পিছত। চাইকেল মাৰি গৈ আছোঁ এতিয়া। যোৱাৰ কাৰণটো হ'ল আলহী আহিছে, মানে মাহী আহিছে গুৱাহাটীৰ। তেওঁলোকে আমাৰ ঘৰত যাব খুজিছিল, কিন্তু আমাৰ ঘৰত আহিব নিদিলোঁ। ভাবিলোঁ ময়ে গৈ লগ কৰি আহোঁ। আজি আহিম আৰু ঘৰত আকৌ গুৱাহাটীৰ। আজি আবেলিতো ঘটিব লাগিব। এতিয়া মানে দুপৰীয়াৰ 11:30 হ'ল। তো চাইকেল মাৰি গৈ আছোঁ। ইমান পকা ফাটা ৰ'দ। তেওঁ চাইকেল তেতিয়া গৈ মানে আলহী আৰু আহিছিলে, তো তেওঁলোকক ভাত আঞ্জা বৌৰ লগত হাত বটালোঁ মানে কামত। তো সেইকাৰণে আকৌ তেওঁলোকক দেখুওৱা নহ'ল আৰু। নেক্সট আৰু কেতিয়াবা যদি মান খায় তেতিয়াহ'লে দেখাম। তো এতিয়া মই ঘৰত যাবলৈ ফৰ্মুৱা হ'লোঁ এতিয়া। তো এডোখৰ ৰাস্তাত আছোঁ, এয়া ৰাস্তাত যাবলৈ ওলাইছোঁ এতিয়া। তো এইখিনি খণ্ডত ৰখিছোঁ, মানে কি বেটাই বোলে ট্ৰেইন চাই, যিহেতু কি বুলি কয় ৰেল। আমাৰ ভাষাত ট্ৰেইন বুলি কওঁ, তো বেলেগেতো ৰেল বুলি কয়। তো আপোনালোকে ট্ৰেইন বুলি ক'লে চাগে বুজি নাপাব, তো সেইকাৰণে ৰেল বুলি ক'লোঁ। তো বেটাই বোলে ৰেল চাব, এইয়া ৰেল, আপোনালোকে বা ধৰিব পাৰিছে। তো সেইকাৰণে বেটাই ৰেল চাম বুলি কোৱাৰ কাৰণে ৰখিলোঁ আৰু। চাইছে, কাৰণ আমাৰ ইফালে ৰেল দেখা নাপায়, কাৰণ বহুত গাঁও ভিতৰ হয় যে, সেইটো কাৰণে ভিতৰুৱা ঠাই। তো সেইকাৰণে সেনেকৈ দেখা নাপায়। তো যিহেতু আমাৰ মাহঁতৰ পিনে আহিলে, কাৰণ ৰেল ৰাস্তাৰ মানে কাষতে হয় ঘৰটো, ইমানো দূৰ নহয়, চাব পাৰি আৰু। গৈ কিনে যদি চাব মন হয় ৰেল অহা সময়ত যাই কিনে চাব পাৰি, দেখাব পাৰে আৰু। তো সেই বুলি ভাবিলোঁ আৰু
আমাৰ ইপিনে কৰ্ম হোৱা ৰাস্তাতে ৰেল দেখা পালোঁ। তো বেটাই বোলে ক'ল যে মই ৰেল চাম বুলি, তো সেইকাৰণে ৰখাই দিলোঁ আৰু। তো এতিয়া যাওঁ ঘৰলৈ। এতিয়া সন্ধিয়া খবৰে এয়া বিলি ৰঙা বিলি ওলাইছে এতিয়া। আৰু অকণমান সময় হ'লে আৰু ডুবি যাব, তেতিয়াতো এন্ধাৰ হৈ যাব। তো সেইকাৰণে এতিয়া যাওঁ আৰু ঘৰত। ভিডিঅ'খিনি ইমান দীঘলীয়া নকৰোঁ, কাৰণ দীঘলীয়া ভিডিঅ' দিলে আপোনালোকে চাই ভাল নাপাব। আৰু আহিব লগা ভিডিঅ'খিনি সেইটোৰ কাৰণে খালীটো থ'ব লাগিব। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এইখিনিতে সামৰোঁ আজি। যিখিনি দেখাব পাৰিলোঁ, যি কৰিলোঁ, যি নকৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, সেইখিনি দেখালোঁ আৰু। তো আপোনালোকে বেয়া নাপাব। আৰু ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই মানে ভাল পায়, তো লাইক কৰিব, কমেণ্ট কৰিবা। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ চাই কেনে নাপায় আপোনালোকে কমেণ্টত জনাব। ভাল পালেও কমেণ্টত জনাব, বেয়া পালেও কমেণ্টত জনাব। কাৰণ ভিডিঅ'টো যদি বেয়া হয়, আপোনালোকে ভিডিঅ'টো যদি চাই বেয়া পায়, তো তেতিয়া নিজকে মানে ভিডিঅ'টো ভালদৰে কৰিবৰ কাৰণে শুধৰাব চেষ্টা কৰিম। তো আপোনালোকে ক'ব আৰু কমেণ্টত ভিডিঅ'টো চাই ভাল পালে নে নাপালে, জনালে মানে ভাল লাগে আৰু। তো ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। বাই দিয়া ৰাজা, বাই। তো বাই এতিয়া।